নমস্কাৰ বন্ধুসকল, আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ কাষলৈ আহিছোঁ। আজিৰ ভিডিঅ'টো হ'ল আপোনাৰ মোবাইলত থকা এপ আপুনি হাইড কৰিব বিচাৰে নেকি? যদি আপুনি কোনোবা এটা এপ যদি আপুনি লুকুৱাই থ'ব বিচাৰে, সেই এপটো কেনেদৰে লুকুৱাই থ'ব? আপুনি ছেটিংছত যাব। ছেটিংছত গৈ আপুনি প্ৰাইভেচিত যাব। প্ৰাইভেচিত দেখিছে আপুনি হাইড এপছত যাব। ইয়াত গৈ আপুনি কোনটো এপ হাইড কৰিব বিচাৰে এপটো আপুনি চাই ল'ব। এনেদৰে চাই ল'ব স্ক্ৰল কৰি। মই যেনিবা আপোনাক কৰি দেখাইছোঁ এমাজন, এই এপটোকে কৰি পেলাই দেখাইছোঁ, এমাজন এপটোকে। এনেদৰে আপুনি যদি টিক কৰি দিয়ে, এপটো আপোনাৰ হাইড হৈ যাব। মই আপোনাক বেক কৰি দেখাই আছোঁ। ইয়াত চাওক, ইয়াত এমাজন এপটো নাই। ইয়াত দেখিছে। আকৌ যদি আপুনি আনহাইড কৰিব বিচাৰে, আকৌ ছেটিংছত যাব। ছেটিংছত গৈ আকৌ চেম তেনেদৰে প্ৰাইভেচিত যাব, হাইড এপছত যাব। ইয়াতে গৈ দেখিছে এমাজন হাইড কৰি থোৱা আছে, ইয়াত শ্ব' কৰিছে। তাৰপিছত এনেদৰে টিক কৰি আপুনি আনহাইড কৰিব পাৰিব। তাৰপিছত আপুনি চাব, ইয়াতে আপোনাৰ ইয়াৰ ফ্ৰণ্টত দেখিছে এমাজন এপটো ওলাই পৰিলে আকৌ। এনেদৰে আপুনি এপটো হাইড কৰিব পাৰিব, যিকোনো এপ। যদি ভিডিঅ'টো চাই ভাল পাইছে, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।